ফাইনেলি 3 মাহৰ পিছত মই গৈ আছোঁ নগাঁৱলৈ বুলি সেইটো কাৰণে কেইটামান বস্তু নগাঁৱলৈ যোৱাৰ আগতে বজাৰ কৰি লৈ যাওঁ বুলি এয়া ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এখনলৈ আহিলোঁ প্ৰয়োজনীয় বস্তুখিনি ল'বই লাগিব কাৰণ নগাঁও গৈ পাই পিনে আকৌ লাহি বজাৰ কৰা সম্ভৱ নহয় কাৰণ ঘৰ চাগে বিৰাট লেতেৰা হৈ আছে চাফ চিকুণ কৰোঁতে মেলোঁতে আৰু জাৰ্ণি কৰি অহা বিৰাট ভাগৰ লাগিব গতিকে কেইটামান বস্তু লৈ ল'লোঁ তাৰপিছত আহিলোঁ ইয়াত বজাৰলৈ শাক পাচলি ল'বৰ কাৰণে কিছুমান শাক পাচলি যিটো নেকি নগাঁৱত নাপায় ধেমাজিত পায় সেইখিনি বস্তু মই লৈ লৈছোঁ আচলতে পাই যদি ক'ৰবাত মই নাজানো তেনেকৈ বজাৰ মই এক্সপ্ল'ৰ তেনেকৈ কৰাও নাই আৰু গমো নাপাওঁ বিশেষকৈ এই আলুখিনি লৈ লৈছোঁ এইখিনি আলু মই নগাঁৱত প্ৰায় কম দেখিছোঁ ৰংপুৰী আলুখিনি পায় বাৰু তাৰপিছত লেটাও মই দেখাই নাই নগাঁৱত এই লেটা গতিকে ইয়াৰ পৰাই লৈ লৈছোঁ সেইকেইটা লৈ মেলি আহিলোঁ কফি খাবলৈ ধেমাজি ধাবাখন মিছ কৰিম আগতে খুব খাওঁ ধেমাজি ধাবাখনত আজিকালি বাৰু কম যোৱাই হ'ল আৰু তাৰপিছত মাহঁতৰ ঘৰত সোমালোঁ মাহঁতৰ ঘৰত কিবা কিবি বস্তু অলপ দি পিনে এয়া বাইদেউৰ ছোৱালীজনীও আহিলে তাহাঁত দুইজনীকো ধুনীয়াকৈ ফটো তুলি দিলোঁ তাহাঁতে ফটো তোলে বোলে তাৰপিছত আহিলোঁ ঘৰলৈ উভতি আহি পাই দেখিছে নহয় ধাৰাসাৰ বৰষুণ ক'ৰবাত শিল বৰষুণো পৰিলে বোলে আমাৰ ইয়াত নপৰিলে বাৰু আজিলৈ আহিছোঁ